যিদিনাই এই শব্দটো শুনিব সেইদিনা ৰাতিৰ পৰাই আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। এইটো নিশ্চিত হয় আৰু এইটো কোনো কল্পনা নহয়, ব্ৰহ্মাণ্ডৰ প্ৰতিশ্ৰুতি হয় আপোনাৰ বাবে। যদি এই শব্দবোৰ আজি আপোনাৰ মনৰ ভিতৰত সোমাই গৈছে, তেনেহ'লে বুজি লওক যে আজি কোনো সাধাৰণ দিন নহয়। আজি আপুনি এই ভিডিঅ'টো পোৱা, এই সময়ত এই মেছেজটো শুনা, এইবোৰ কোনো কাকতলীয় সংযোগ নহয়। আপোনাক বিচাৰি আছিল এই শব্দবোৰে, কাৰণ ব্ৰহ্মাণ্ডই জানে যে আপুনি প্ৰস্তুত হৈছে। আপুনি এনেকুৱা ঠাইত থিয় হৈ আছে য'ৰ পৰা আপোনাৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি চাগে বহুতবাৰ নিজকে নিজে কৈছে, মোৰ জীৱনটো কেতিয়াবা পৰিৱৰ্তন হ'বনে? মোৰো কেতিয়াবা ভাল দিন আহিবনে? মোৰ প্ৰাৰ্থনাবোৰ পূৰ্ণ হ'বনে? সেই দিনটো কেতিয়া আহিব যেতিয়া সকলোবোৰ ঠিক ঠাক হৈ যাব? আৰু আজি ব্ৰহ্মাণ্ডই নিজে আপোনালৈ উত্তৰ পঠাই দিছে এই শব্দৰ ৰূপত। এই শব্দৰ দ্বাৰাই ব্ৰহ্মাণ্ডই আপোনাক আমন্ত্ৰণ জনাইছে, যিটো আপোনাৰ ওচৰে পাজৰে ঘূৰি আছে, আপোনাক আপোনাৰ ভাগ্যৰ ওচৰলৈ লৈ যাবৰ বাবে। হ'ব পাৰে আপুনি অলপ দিন আগতে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল, অথবা আপোনাৰ পৰিশ্ৰমৰ একো ফল পোৱা নাই। আপোনাক মানুহে দিয়া অশান্তিবোৰ বহুত সহ্য কৰিছে, অথবা আপোনাৰ আপোন মানুহবোৰ আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈছে। কিন্তু আপুনি জানেনে, এই অনুভৱবোৰৰ মাজতে ব্ৰহ্মাণ্ডৰ আপোনাৰ ভিতৰত এটা নতুন শক্তি উৎপন্ন কৰিছে, আৰু এতিয়া সময় হৈছে সেই শক্তিয়ে আপোনাৰ ভাগ্যক নতুন ধৰণে লিখাৰ। সেইবাবেই এই মেছেজটো আপোনাৰ ওচৰলৈ আহি পাইছে, এইটো কোৱাৰ বাবে যে এতিয়া সকলোবোৰ পৰিৱৰ্তন হ'ব। এটা নতুন আৰম্ভণি হ'ব, এটা নতুন দিশ আৰু এটা নতুন চিনাকি আপোনাৰ বাবে অপেক্ষা কৰি আছে। এতিয়াৰ পৰা আহি থকা নিশাবোৰ আপোনাৰ হৈ নাথাকিব যিদৰে আগতে আছিল। এতিয়া আপোনাৰ প্ৰতিটো নিশা, প্ৰতিটো সপোন, প্ৰতিটো চিন্তাধাৰা ভাগ্যৰ ৰাস্তাত আগুৱাই যাব। প্ৰত্যেকবাৰেই যেতিয়া আপুনি নিজকে ভাঙি পৰাৰ পৰা চম্ভালি লৈছে, প্ৰত্যেকবাৰেই যেতিয়া চকু পানীত হাঁহি বিচাৰি আছিল, প্ৰত্যেকবাৰেই যেতিয়া আপুনি আনৰ সুখৰ বাবে নিজকে পাহৰি পেলাইছিল, সেই সময়তে ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছিল। এতিয়া যিবোৰ আপুনি অনুভৱ কৰি আছে, বিনা কাৰণতে ভয় লগা, এইবোৰৰ এইটোৱে সংকেত হয় যে কিবা এটা নতুন জন্ম হ'বলৈ ওলাইছে। আৰু এই শব্দই আপোনাৰ ভিতৰৰ পোহৰবোৰো জগাব ধৰিছে। এতিয়া হয়তো আপোনাৰ মনত এইটো প্ৰশ্ন জাগ্ৰত হৈছে যে এই শব্দটো আচলতে কাৰ হয়? তেনেহ'লে শুনি লওক, এইটো কোনো সাধাৰণ শব্দ নহয়। এইটো সেই ব্ৰহ্মাণ্ডৰ শক্তিৰ শব্দ হয়, সেই ইউনিভাৰ্ছৰ শব্দ হয়, যিয়ে সৃষ্টিৰ সকলোবোৰ বস্তুকে চলাই আছে, যিয়ে আপোনাক বনাইছে, আপোনাৰ প্ৰতিটোপাল চকু পানীৰ হিচাপ ৰাখিছে, আপোনাৰ প্ৰতিটো আশা আকাংক্ষাৰ বিষয়ে শুনিছে। সেই শক্তিৰে এই চিঞৰ হয়। এই চিঞৰ আপোনাৰ আত্মাৰ বহুত ভিতৰলৈ সোমাই গৈছে, ইমান গভীৰভাৱে সোমাই গৈছে যে আপুনিও চাগে নাজানে যে আপোনাৰ আত্মাই এই চিঞৰৰ শব্দ শুনিবলৈ বহুত বছৰৰ পৰা বিচাৰি আছিল। আপুনি যেতিয়াই কিবা এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল, যেতিয়া আপুনি কৈছিল যে হে ঈশ্বৰ, মোক কিবা এটা সংকেত লাগে, তেতিয়াৰ পৰাই এই শব্দটোৱে আপোনাক অনুসৰণ কৰি আছিল। কিন্তু আজি আপুনি প্ৰস্তুত হৈছে এইটো শুনাৰ বাবে। সেইবাবেই আজি নিজেই আহি আপোনাৰ সন্মুখত প্ৰকট হৈছে। এই শব্দটোৱে কৈ আছে, এতিয়া বহুত হ'ল, এতিয়া আৰু সহ্য কৰিব নালাগে, এতিয়া আপোনাৰ সময় আহিছে, এতিয়া আপোনাৰ ভাগ্য জাগ্ৰত হ'বলৈ গৈ আছে। এইটো সেই সাৱধানবাণী হয় যি নিগেটিভিটিৰে ভৰি থকা পৃথিৱীখনত এটা পোহৰ হৈ আহিছে। এইটো সেই মেছেজ হয় যি এন্ধাৰৰ মাজেৰে গৈ থকা মানুহবোৰক চমৎকাৰৰ ফালে ঘূৰাই লৈ যায়। যদি আপুনি
এই শব্দবোৰ শুনি আছে, তেনেহ'লে ইয়াৰ অৰ্থ এইটো হৈছে ব্ৰহ্মাণ্ডই আপোনাক অকলে এৰি দিবলৈ নিবিচাৰে। এতিয়া আপোনাক ৰক্ষা কৰি আছে। এতিয়া আপোনাৰ সকলোবোৰ চিন্তাধাৰাই শুনি পোৱা হৈছে। এতিয়া আপোনাৰ আত্মা এটা নতুন দিশৰ ফালে গৈ আছে। আৰু এটা কথা, আজিৰ এই নিশা কোনো সাধাৰণ নিশা নহ'ব। এই নিশাটো আপোনাৰ বাবে ব্ৰহ্মাণ্ডৰ এটা বিশেষ নিশা হয়। আপুনি যিদিনাই এই শব্দবোৰ শুনা পাব, সেই নিশাটোৰ পৰাই আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। আজি আপোনাৰ ভাগ্যৰ গতিপথ সলনি কৰা হ'ব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন কিবা এটা পৰিৱৰ্তন হৈ গ'ল। আপোনাৰ টোপনি বেলেগ ধৰণৰ হ'ব। আপোনাৰ সপোনবোৰ গভীৰ হ'ব। আৰু আপোনাৰ ৰাতিপুৱাটো এটা নতুন আশাৰে ভৰি থাকিব। আজি ৰাতি যেতিয়া আপুনি চকু বন্ধ কৰিব, তেতিয়া আপুনি ভিতৰৰ পৰা এটা শান্তি অনুভৱ কৰিব। আৰু এইটোৱে সেই সংকেত হয় যে ব্ৰহ্মাণ্ড এতিয়া সক্ৰিয় হৈ উঠিছে। আপোনাৰ চাৰিওফালে যি অদৃশ্য শক্তি আছে, এতিয়া সেই শক্তিবোৰে আপোনাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰি দিছে। আপুনি ভাবিব পাৰে যে মইতো তেনেকুৱা বিশেষ একো কাম কৰা নাই, তেনেহ'লে এইবোৰ মোৰ সৈতে কিয় হৈ আছে? কিন্তু সত্য কথাটো হ'ল, আপুনি বহুত কাম কৰিছে। আপুনি বহুত সহ্য কৰিছে, মনে মনে ভৰসা ৰাখিছে আৰু ব্ৰহ্মাণ্ডৰ ফালে চাইছে। এতিয়া ইয়াৰ ফল আপুনি প্ৰাপ্তি কৰিব। সেয়েহে আজিৰ এই শব্দটোৱে আপোনাক জগাই আছে। তেওঁ আপোনাক মনত পেলাই দিব বিচাৰিছে যে এই পৃথিৱীত আপুনি কেৱল জীয়াই থকাৰ বাবেই অহা নাই, আপুনি উজলিবলৈ আহিছে। আপোনাক কেৱল সহ্য কৰাৰ বাবে বাছনি কৰা নাই, আপোনাক জয়ী হ'বৰ বাবে পঠোৱা হৈছে। আপুনি এটা পোহৰ হয়। বহুত জন্মৰ তপস্যাৰ ফলত আপোনাক এই পৃথিৱীলৈ পঠোৱা হৈছে। আৰু এইটো কাৰণতেই আপোনাৰ যাত্ৰা আনতকৈ অলপ কঠিন হৈছে। আপোনাৰ ৰাস্তাত অহা কাঁইটবোৰে আপোনাক বিন্ধিছিল, তথাপিও আপুনি নিজকে চম্ভালি ৰাখিছিল, কাৰণ প্ৰস্তুত কৰি আছিল কিবা এটা ডাঙৰ কৰাৰ বাবে। এতিয়া সেই সময় আহি গৈছে য'ত আপুনি আপোনাৰ ভিতৰত লুকাই থকা পোহৰৰ সৈতে নিজকে সংযোগ কৰিব লাগিব। এতিয়া আপুনি নিজকে ক'ব লাগিব, মই সাজু হৈছোঁ। ব্ৰহ্মাণ্ড, আপুনি যি পঠাইছে সেইটো মই স্বীকাৰ কৰি লৈছোঁ। আজি নিশা আপুনি কিবা এটা বেলেগ অনুভৱ কৰিব। হয়তো কিবা এটা সপোন আহিব পাৰে যিয়ে আপোনাৰ পুৰণি কিবা এটা ভয়ৰ পৰা মুক্তি দিব পাৰে। হয়তো কিবা এটা মনত পৰিব পাৰে যিয়ে আপোনাক আপোনাৰ প্ৰকৃত শক্তিৰ সৈতে সংযোগ কৰিব পাৰে। আপোনাৰ মনত পাতলকৈ এটা কম্পনৰ সৃষ্টি হ'ব। কিন্তু ভয় নকৰিব। এইটো আপোনাৰ আত্মাৰ শক্তি হয়, যি এতিয়া তীব্ৰ হৈ গৈ আছে। এই শব্দটো যে আপুনি শুনিছে, এইটো কেৱল আৰম্ভণি হয়। এতিয়াতো আপুনি একেৰাহে সংকেত পায়ে থাকিব। কোনোবা অচিনাকি মানুহে আপোনাক কথাৰ মাজতে এনেকুৱা ধৰণৰ কথা কৈ দিব, যিটো কথা আপুনি জানিব বিচাৰিছিল। কোনোবা এটা পুৰণি সপোন হঠাতে সঁচা হোৱা দেখিবলৈ পাব। কেতিয়াবা কিবা এটা সুযোগে একেবাৰে শেষ সময়ত আপোনাৰ দৰজাত টুকুৰিয়াই দিব। তেতিয়া আপোনাৰ মনত পৰিব যে সেই ৰাতি মই এটা শব্দ শুনিছিলোঁ। তাত কৈছিল, এতিয়া সকলোবোৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আপুনি এতিয়া এইটো জানিব পাৰি মনত শান্তি পাব যে এতিয়া আপুনি অকলশৰীয়া নহয়। ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ সৈতে খোজতে খোজ মিলাই আগুৱাই গৈ আছে। আপোনাৰ প্ৰতিটো ভয়, প্ৰতিটো দুখ বেদনা এতিয়া সেই ডিভাইন পাৱাৰৰ বাছনিত আছে। সেই সময়ৰ পৰা যেতিয়া আপুনি সেই শব্দটো শুনিছিল। এতিয়া আপোনাৰ জীৱনত সেইবোৰ মানুহ আহিব, যিবোৰ মানুহে আপোনাক বুজি পাব, আপোনাক সংগ দিব। এতিয়া এনেকুৱা কিছুমান সুযোগ আহিব, যিবোৰ সুযোগে আপোনাৰ মনক শান্তি দিব। এতিয়া সেই প্ৰেম আহিব, যিয়ে আত্মাক চুই যাব। আৰু এতিয়া সেই সফলতা আহিব, যাৰ বাবে আপুনি মনৰ মাজতে হাজাৰবাৰ প্ৰাৰ্থনা কৰিছিল। এতিয়া আপোনাৰ বাবে ব্ৰহ্মাণ্ডৰ দৰজা খোলা গৈছে। এতিয়া আপুনি কেৱল সেই দৰজাৰে আগুৱাই যাব লাগে, বিশ্বাসৰ সৈতে, কৃতজ্ঞতাৰ সৈতে। কাৰণ এতিয়া আপোনাৰ পৰীক্ষাৰ সময় নহয়, পুৰস্কাৰ পোৱাৰ সময় আৰম্ভ হৈছে। আৰু এতিয়া ভিডিঅ'টো শেষ হোৱাৰ পিছত আপুনি গভীৰভাৱে উশাহ ল'ব আৰু নিজকে নিজে ক'ব, মই সাজু হৈছোঁ, মই স্বীকাৰ কৰি লৈছোঁ আৰু মই
আগুৱাই গৈ আছোঁ। সেই জীৱনটোৰ ফালে যাৰ সপোন মই বহুত বছৰৰ পৰা দেখি আহিছোঁ। কাৰণ যিদিনাখন ৰাতি এই শব্দটো শুনিব, সেইদিনাৰ পৰাই আপোনাৰ জীৱন পৰিৱৰ্তন হোৱাটো নিশ্চিত আছিল। আৰু এইটো কোনো কল্পনা নহয়, এইটো ব্ৰহ্মাণ্ডৰ প্ৰতিশ্ৰুতি হয় আপোনাৰ বাবে। এইটো কোনো কাকতলীয় সংযোগ নহয় যে আপুনি ভিডিঅ'টো চাইছে। ব্ৰহ্মাণ্ডই আপোনাক আমন্ত্ৰণ কৰি আছিল। ব্ৰহ্মাণ্ডই যাক বাছনি কৰে তেওঁলৈ এটা সংকেত প্ৰেৰণ কৰে। আৰু এই ভিডিঅ'টো সেইটোৱে ডিভাইন মেছেজ হয়। আজিৰ নিশাটো আপোনাৰ জীৱনৰ এটা মূল্য হ'ব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিছেনে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।